Welcome to my YouTube channel. এই ভিডিওটিত 2017 আৰু 2018 চনৰ মেট্ৰিক পৰীক্ষাত যিখিনি ট্ৰান্সলেচন আহিছে যাক আমি অনুবাদ বুলি কওঁ মানে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগে সেই ট্ৰান্সলেচনখিনি কৰি দিয়াৰ কাৰণে আগবাঢ়িছো HSLC 2017 প্ৰথম বাক্যটো আছিল পৃথিৱীখন ঘূৰণীয়া এটো ইংৰাজীত হ'ব দি আৰ্থ ইজ ৰাউণ্ড ইয়াৰ পিছৰ বাক্যটি হ'ল তেওঁলোকক ভিতৰলৈ আহিব দিয়া এটো ইংৰাজীত হ'ব let them come inside নাইবা let them come in ইয়াৰ পিছৰ প্ৰশ্নটো আছিল তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা এটো ইংৰাজীত হ'ব how much time do you study daily ইয়াৰ পিছৰটো আজি ৰাতি বৰষুণ দিব পাৰে এটো ইংৰাজীত হ'ব it may rain tonight আৰু শেষৰটো আছিল বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয় এটো হ'ব the old man speaks very slowly এইবাৰ আহিছো 2018 চনৰ মেট্ৰিক পৰীক্ষাত অহা ট্ৰান্সলেচনসমূহলৈ প্ৰথম বাক্যটো আহিছে মিনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা এই বাক্যটি যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ তেতিয়া এনেকুৱা হ'ব লীলা মিনাৰ সমান বুদ্ধিয়ক গতিকে এটুকে আমি ইংৰাজীত লিখিলে ইয়াৰ উত্তৰটো হৈ যাব ইয়াৰ ইংৰাজীত হ'ব লীলা ইজ এজ ইণ্টেলিজেণ্ট এজ মিনা পিছৰ বাক্যটো আছিল জনে ৰাতিহে পোহৰ দিয়ে এটো ইংৰাজীত হ'ব দি মুন শাইনছ অনলি এট নাইট ইয়াৰ পিছৰ বাক্যটো আছিল তুমি কালি স্কুললৈ গৈছিলানে এটো ইংৰাজীত হ'ব ডিড ইউ গো টু স্কুল য়েষ্টাৰডে হি ককায়েকক খুব ভাল পায় এটো ইংৰাজীত হ'ব হি লাভছ হিজ এল্ডাৰ ব্ৰাদাৰ ভেৰি মাছ আৰু শেষৰ বাক্যটো আছিল ৰিণ্টুৱে কৈছিল এইটো কি সুন্দৰ পুতলা এটো ইংৰাজীত হ'ব ৰিণ্টু said what a nice doll it is